BTC खुंथायखौ गवर्नरा गावनि आखायाव लांनायखौ संबिजिरनि बेरेखा होननानै बुंदों खाम्फा बरगयारिया। हाग्रामानि उनाव बिश्वजित दैमारी दानिया बे समाव खाम्फा बरगयारिया गोख्रों रावजों सोंखारिदों BTCआव गवर्नर खुंथायखौ माब्लाबाबो जानो होनो हानाय नङा। It is totally unconstitutional অসাংবিধানিক। এটো কেতিয়াও হ'বলৈ দিব নোৱাৰে। কাৰণ নাম্বাৰ 1 গভৰ্ণৰ BTCৰ ক্ষেত্ৰত he is not discretionary governor in the case of BTC. His role is very much constitutional. He is the head of the state of Assam as well as head of Bodoland. নিজৰ ডিসক্রিপশনৰ তেখেতে একো কৰিব নোৱাৰে। তো আজি BTCৰ যেটো প্ৰশাসন শাসন হেতু তেখেতে নিজৰ হাতত লৈ গ'ল যে আজি কোভিড-19 যেটো পেণ্ডেমিক এই প্ৰবলেমটো লৈ পেলাই ইলেকশ্যনটো যেটো কৰিব নোৱাৰিলে তেনে ক্ষেত্ৰত আসাম গভৰ্ণমেণ্ট তেখেতসকলে ইমিডিয়েটলি ইলেকশ্যন যেটো নোটিফিকেশন সেই নোটিফিকেশনটো কেনসেল কৰি পেলাই এক্সিস্টিং যেটো গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্টখনক another 6 months or এটা stipulated সময়ৰ কাৰণে এক্সটেনশন হি কৰিব লাগিছিল। হেইটোই কনস্টিটিউশনত লিখা আছে। কনস্টিটিউশনৰ 6 শিডিউলৰ যেটো প্যাৰাগ্ৰাফ 2 সাবপেৰা 6A ইয়াত ক্লিয়াৰলি লিখা গৈছে যে কিবা এটা যদি এমাৰ্জেন্সি সমস্যা উৎপন্ন হয় তেতিয়াহ'লে এক্সিস্টিং চৰকাৰখনকে এক্সটেনশন কৰি দিয়া হ'ব। সেইটো উলংঘা কৰি পেলাই আজি আসাম গভৰ্ণমেণ্টে গভৰ্ণৰক নিজৰ হাতত নাৰাখি যেনেকৈ গভৰ্ণৰক নিজাববীয়াকৈ ডিচিশ্যন ল'বলৈ এটা পাৱাৰ দি দিলে that is completely wrong and unconstitutional. Governor is discretionary having discretionary role in the case of Karbi Anglong and NC Hills, not in the case of Bodoland. গতিকে আমি হয়তো ডিল কৰিবৰ কাৰণে ইনফেক্ট ইয়াত সিভিল মানুহৰ বা এডমিনিষ্ট্ৰেশ্যনৰ বেছি প্ৰয়োজনহি আছে। এতিয়া গভৰ্ণৰ ৰুল হ'ল হোৱাট ইজ গভৰ্ণৰ ৰুল? Governor rules means president's rule. President's rule means military rule. Why do we need at this juncture militaries to rule our area? ইয়াৰ কি ইমাৰ্জেন্সি হৈছে? ইয়াৰ war হোৱা নাই। ইয়াৰ কোনো ধৰণৰ তেনেকুৱা সমস্যা হোৱা নাই। ইয়াৰ কোনো ধৰণৰ আমাৰ তেনেকুৱা ইমাৰ্জেন্সি কোনো সিচুৱেশ্যন হোৱা নাই য'ত মিলিটাৰী লাগে, য'ত পুলিচ লাগে। বৰঞ্চ ইয়াত সিভিল এডমিনিষ্ট্ৰেশ্যনৰ বেছি সমস্যা হৈছে আজি কোভিড-19। এই সমস্যাটো ডিল কৰিবৰ কাৰণে গাঁৱে গাঁৱে মানুহসকলৰ যদি এৱাৰনেছ কেম্পেইন কৰিব লাগে তেতিয়াহ'লে মিলিটাৰীৰ দ্বাৰা যদি কৰা হয় পুলিচৰ দ্বাৰাহে কৰা যদি হয়। ইয়াত ইতিমধ্যে এডমিনিষ্ট্ৰেশ্যন নিয়োগ কৰা হ'লে জইন কৰি জইন কৰিছে ইতিমধ্যে হাতত লৈছে আৰম্ভ কৰিছে কাম আৰম্ভ কৰিছে। কালি পৰহিৰ পৰা আৰম্ভ হ'ব বিভিন্ন ধৰণৰ কাৰ্যকলাপ। তাতে গম পাব আমাৰ গৰীব দুখীয়া ৰাইজে এই গভৰ্ণৰ ৰুলৰ দ্বাৰা কেনেকুৱা মানে বেনিফিট হ'ব আৰু কেনেকুৱা কষ্ট পাব সেইটো দেখিবলৈ পাব। দেখা গৈছে ইলেকশ্যনটো ডিফাৰ হ'ল কিন্তু আজিলৈকে সৰখনলৈ উঠাই লোৱা কৰা নাই। গতিকে অলৰেডি ষ্টাৰ্টেড আৱাৰ ফাইটিং। আমি PIL দিছোঁ। PIL ৰেজাল্টটো কি আহে 5 তাৰিখত আমি গম পাম। ইয়াৰ বিপৰীত কি কৰিব লাগে ইয়াৰ পিছত ষ্ট্ৰেটেজি পলিটিকেল ষ্ট্ৰেটেজি আৰু ছ'চিয়েল ষ্ট্ৰেটেজি সেইটো আমি ল'ম। आथिखालाव गवर्नरा BTC खुंथायखौ गावनि आवथायाव लांनायनि उनाव बेखौ दैदेननायनि खामानियाव नांथाबनानै दङ। बे समाव हेंथा होनाया बेसेबां फिथाइ थायहोनो हागोन बेयो साननो गोनां बाथ्रा जानानै फैबाय।